গাইজ আজি মই ৰাতিপুৱা মানে অকণমান শাক ছিঙিলোঁ দুপৰীয়া সাজত বনাম বুলি। বাকী কি বনাম দেখাই আছোঁ ৰ'ব। এয়া শাক, লোকেল শাক, লগতে ধনিয়া পাত, এইবিলাক কিবা কিবি উঠাই ল'লোঁ আৰু বনাম, দেখাই আছোঁ। এয়া এইবিলাক শাক মই ধুনীয়াকৈ ধুই বাছি লগত কচু দিছোঁ। কচুটো মই বইল কৰি লৈছোঁ, তাৰপিছত এনেকুৱাকৈ মছলা ভুনি শাকখিনি বনাই দিলোঁ। ইয়াতে মই বইল কণী দিম, মানে কণী দিম বুলি কণী বইল কৰি লৈছোঁ, লৈ ফ্ৰাই কৰিছোঁ অকণমান তেলত। এনেকুৱাকৈ অকণমান মানে এনেকুৱা খাব মন গ'লে বাকী আৰু কি বনাম দেখাই আছোঁ ৰ'ব। ইপিনে ধনিয়া পাতখিনি দিলোঁ, এয়া নিজৰ গছৰে একদম ফ্ৰেছ ধুনীয়া, একদম মানে মই নিজে লগাইছোঁ, টাবতে লগাইছোঁ, ধুনীয়া হৈছে। এইপিনে অকণমান চাহো পাতি দিছোঁ, যিহেতু ঠাণ্ডা, অকণমান চাহ খাম, তাৰপিছত বনাই থাকিম। ইপিনে চব্জি পাচলিখিনি আনিছে, এইখিনিও ৰেডি কৰি আছোঁ, মানে এটা চব্জিৰে নহ'ব নহয়, কিবা আকৌ বনাব লাগিব। এয়া শ'ল মাছ আনিছিলে, এইবিলাক মাছখিনি ধুনীয়াকৈ বজাৰত যিহেতু আজিকালি কাটি দিয়ে ন, ধুনীয়া সুবিধা, সেইটো কাৰণে মই এতিয়া নিমখত তিয়াই থৈছোঁ। ইপিনে এয়া বিলাহী, মানে বিলাহীটো এইটো লোকেল বিলাহী, এইটো বিলাহী খাই বহুত বেছি টেষ্টি লাগে, এয়াৰে বনাম আজি। ইপিনে অমিতা এটাও আনিলে, এইটো পিছত বাৰু কাটিম। ইপিনে মাছখিনি ভাল কৰি ধুই এয়া বনাব লাগিব। আজিৰ দিনত মানে এইবিলাকে বনালোঁ। দুপৰীয়াৰ ভিতৰতো গাইজ ইমানে আছিলে, বাকী কোনে কি বনালে পাৰিলে জনাব। লগতে ভিডিঅ'টো কেনেকুৱা লাগিছে অলপ জনালে ভাল লাগিব। আজিলৈ মানে ইমানেই আছিলে ফ্ৰেণ্ডছ, বাকী লাইক কমেণ্ট কৰি দিব ভাল লাগিলে। প্ৰফাইলটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব, মই ফ'ল' বেক কৰি দিম। আজিলৈ আহিছোঁ, থেংক ইউ।